তুই নৰেনৰ জীয়েকৰ কথা কৈছা? হয় তাইক কিমান দিন যি মই মিছ কল দিলো, একদিনো ফোন নকৰলাকে। তইও বুৰ্বকে মিছ কল দিবাই জানা, ফোন কৰবা নৰা নেকি এটা? মানুহ চানো মাৰি ফেলবিয়ে, মিছ কল দিয়া আজিৰ দিনতো। নহয় ভাই, আজিকালি জিঅ'ৰ পৰা এয়াৰটেলত ফোন কৰিলে পইচা কাটে নহয় ভাই, সেইকাৰণে মই মিছ কল মাৰো। ফোন কৰি পইচা এইটো খেদামে এনে। তুই মানে চিপৰা হৈয়ে থাকবি আৰু এনকে। এতিয়া চিপৰা হৈ থাকলে ক'ত পতাব পাৰবি নৰেনৰ জীয়েকক? ৰকচোন গাটোৱে যে মোক বেছিয়ে। হয় সি যে কক গেছি, সিয়াক মই আহোঁতে ঘৰত মাতছিলো, সি মাত নিদিলাক, ককবা গেছি সি। ঢকৰি চাউন কি কৰি আছাই? মাছে তোৰে কথা কৈ আছিলো, তুই ক'ত আছিলি এখনি টাইম? নহয় ৰ, মই ঘৰতে আছিলো ৰ। কালি দুৰ্গা পূজা নহয়, কাপোৰ কিনবাই যাব লাগব ৰ। তোন কিনলি না পিছে কাপোৰ? মই কিনাই নাই, কিনবা লাগব ৰ ভাতিবিলাক লগে। ময়ো ভাতিবিলাক লৈ কিনবা যাওঁ নেকি? ডেৰ পেন এটাই লৈ আহো। মই আহোৱে ৰ বাজাৰৰ পৰা, তোন যাবি নেকি মোৰ লগত? হাও কি তই কাপোৰ কিনবা জানা কি এতিয়া? যা যদি হলো মোৰ লগত। যৌ তেনেহ'লি। বগামূলা যাবি না তই? তোহোন যা যদি আৰু মইনো কি কৰিম, ময়ো যাওঁৱে দে। যৌ। ভিতৰকাই মেক্সে লাজ কৰছা নেকি দেখোন? মেক্সে তোহোনো হাপিৰ নিচিনা হৈ গৈছে, শ্বপিং মল আহিবা লাজ কৰা। থকৰা, তই এতিয়া কি শ্বপিং মলত দিছা চাচোন ভালকে। এই কাপোৰ লচোন তই পৰা, ব্লাউজে লনা পেটিকুটে লও, ফেটালেচোন হাপিৰ কাপোৰ বা দোকানখনতে সোমাইছা দেখোনে। হাও কি কয় মেক্সে? এইটোন চব হাপিৰ বস্তু। মেক্সে যৌ এৰ পৰা যৌ, নহলে আৰু পেটিকুট পিন্ধবা লাগব। যা লনি সেইকাৰণে পৰা, সেইখন জেন্সৰ যা। দাদা সেই লং পেণ্টৰ দাম কিমান? কোনটো লং পেণ্ট? সেইটো বগা কালাৰৰ যে। সেইটো তোমাৰ 1650 পৰিব। মেক্সে সেই নিংনি কুৰ্তা লং পেণ্ট 1650। লং পেণ্টৰ দেখোন আধা কাপোৰ নাইয়ে, সেই আধাখিনিৰ দামে ইমান। এইবিলাক লং পেণ্টৰ দাম পৰিবই। সেই নিংনি কুৰ্তা লং পেণ্ট ল'বা নেকি? বেলেগ দোকানত চাবা। ৰকচোন, তই পিছে সৰু ছোৱালীৰ কাপোৰে কাক লৈ ললিয়ে? গম পাবিয়াচোন মোৰ লগত আহ। দে যৌ তেনেহ'লে। বিটলে গাটোদা কি হলে? এই কাপোৰে লচোন তই, পূজা বুলি দিলো দে। ধন্যবাদ গাটোদা। ৰকচোন, তই পিছে কাপোৰ আনি কৰি দিলিয়ে? কাপোৰ দিয়াৰ কথা কৈছা, শুন মই তোমাক কৈ আছো কথাটো। আগলে মই বিটলে এটাকে আহিছিলো। খুৰী কি কৰি আছে? বাপা কিনো কৰবি, এনে আছো দে আৰু। ভালে আছে? আছো দে বাপা। বিটলে ক'ত গেছি? ঘৰতে আছে ৰ, এটি পিছাই আছে নেকি? মা কিয়ে বাপা? মা পূজা আহিছি, মোক কাপোৰ কিনি নেদা নেকি? মোৰ লগৰ ছোৱালী গোটেইকেইটাই কাপোৰ কিনছে মা, মোক কিনি নেদা নেকি মা? বাপা কিনি দিম ৰ তোক, পইচা পাতিও নাই ঘৰত। এইকেইদিন ক'তো কাম কৰবা পানাই না, দেউতা থকাতেতো তোক প্ৰত্যেকবাৰে কাপোৰ কিনি দিয়া আছিল। মা মোক এইবাৰো কাপোৰ কিনি নেদে? বাপা সেয়েতো চিন্তা কৰছো ৰ, ক'ৰ পৰা দিওঁ, ঘৰতো পইচা পাতি নাই। তেনেহ'লে নালগে দে মা, মই কাপোৰ নিকিনিলেও পূজাটো ভালে ভালে যাব। বাপা এনেকে নকবি ৰ, তোক মই কবাৰ পৰা পাৰো যদি দিম ৰ কিনি। হ'ব দে মা। বাপা কিনো কবি, আকৌ কাপোৰ লাগে, পূজাটো হৈছে, কাপোৰটো লাগবই দেচোন, গোটেই লগৰ ছোৱালীকেইটাই লৈ ৰাখছি না। হ'ব দিয়ক খুৰী, মই এতিয়া যাওঁ। দে যা বাপা তেনেহ'লে। তইও বহুত ভাল কাম কৰছা, যি এখনি চিন্তা কৰছা তাহাক লৈ। কি কবি ভাই, এইবিলাক দেখা নাছিলে, এতিয়া কিমান ফূৰ্তি লাগছে ইয়াৰ কাপোৰ কিনি পাই। হ'ব মই এটা চাৰ্ট লৈছো, সেটিৰে সন্তুষ্ট। প্ৰত্যেকবাৰে লৈয়ে থাকো কাপোৰ, আজি সিয়াকে কাপোৰ দিলো দেচোন, কিমান ভাল লাগিল মনটো। সিয়াৰ দেউতাকো নাই, সিয়াক নোকাই কাপোৰ কিনি দিব। ভাই তুই ঠিক কথা কৈছাই। ময়ো ভাতিবিলাক কাপোৰ আনবা গেলি সিয়াক লগি একযোৰা কিবা আনিমে ৰ। তই আমাক কথাটো কৈ ভালে কৰলি। দে ময়ো কাপোৰ আনবা গেলি সিয়াক লগি কিবা এটা আনিমে দে। আজিকালি ময়ো কমকে অলপ কাপোৰ আনিম, এনেওতো প্ৰত্যেকবাৰে কাপোৰ লৈয়ে থাকো। দে তই আমাক কথাটো কৈ কিন্তু বহুত ভাল কৰছা দে, আমিও এটা সিয়াক সহায় কৰাৰ সুবিধা পালো। কি কয় ভাই, আজি তোমাৰ কথা শুনি মোৰ বহুত ভাল লাগছে দেই। তোমাৰ নিচিনা বন্ধু পাই মই সন্তুষ্ট। ছুটিয়া হবা পাৰা কিন্তু মনটো বহুত ভাল। দে হ'ব দে, এতিয়া ইমান গুণ গাব লগা নাই। ভাতিবিলা ওলবি, আমি কাপোৰ কিনবা গেলি আমাৰ লগত। যাম কিয় নাযামে, খোৱাৰ লগত আৰু মই নাযাম না। দে ঘৰক যাওঁ, এতিয়া বহুত দেৰি হৈ গেলে। যৌ